কোৱা হয় যে সৰু ল'ৰা-ছোৱালী হৈছে ভগৱানৰ অন্য এক ৰূপ। সেইকাৰণে সৰু ল'ৰা-ছোৱালীবিলাক ইমান মৰম লগা আৰু কিউট হয়। আৰু কেৱল মানুহৰে নে? জীৱ-জন্তুৰ পোৱালীবিলাকো মৰম লগাৰ ক্ষেত্ৰত আনতকৈ কোনো গুণে কম নহয়। এই এনিমেল বেবীবোৰ দেখিবলৈ ইমান মৰম লগা আৰু নিৰ্বোধ হয় যে ইহঁতক দেখি যিকোনো মানুহৰে মন পুলকিত হৈ পৰে। আৰু ইহঁতক কোলাত তুলি মৰম কৰাৰ পৰা নিজক বাধা দি ৰখাটো সহজ নহয়। আজিৰ এই ভিডিঅ'ত আপোনাক পৃথিৱীৰ এনে কেইবিধমান কিউটেষ্ট এনিমেল বেবী দেখাবলৈ ওলাইছোঁ, যি দেখি আপোনাৰ মুখৰ পৰা মাত্ৰ এটাই শব্দ ওলাব, ৱাও, ছ' কিউট। গতিকে কোনো স্কিপ নকৰাকৈ ভিডিঅ'টোৰ শেষলৈকে আমাৰ সৈতে সংযোগ হৈ থাকক, কাৰণ এই ভিডিঅ'টোৱে আপোনাক যথেষ্ট আমোদ দিবলৈ গৈ আছে। বেবী ডিয়েৰ। কিউটেষ্ট বেবী এনিমেল লিষ্টৰ সকলোতকৈ প্ৰথমতে আপোনাক দেখাব লৈছোঁ বেবী ডিয়েৰ। হৰিণা নিজৰ সৌন্দৰ্য আৰু জাপ মাৰি বেগাই দৌৰাৰ অপূৰ্ব শৈলীৰ বাবে সমগ্ৰ বিশ্বত জনা যায়। এনেকুৱাত কল্পনা কৰক, যি এডাল্ট হৰিণাই দেখিবলৈ ইমান ধুনীয়া, তেনেহ'লে ইহঁতৰ পোৱালীবিলাক কিমান মৰম লগা হ'ব। দৰাচলতে হৰিণাৰ পোৱালী ইমান কিউট আৰু নিষ্পাপ যে দেখি যিকোনো কঠোৱা মনৰ মানুহো পলকতে পমি যাব আৰু কিছু সময় ইয়াৰ লগত খেলিবলৈ নিজক বাধা দি ৰাখিব নোৱাৰিব। কেৱল ইমানেই নহয়, এই হৰিণাৰ পোৱালী স্বভাৱত যথেষ্ট চঞ্চল আৰু লাজকুৰীয়া হয়। লগতে মানুহৰ, বিশেষকৈ সৰু ল'ৰা-ছোৱালীৰ লগত ইহঁতৰ বণ্ডিং অতি সোনকালে হয়। এইকাৰণেই যেতিয়া হৰিণাৰ পোৱালীয়ে পৃথিৱীখন পাহৰি সৰু ল'ৰা-ছোৱালীৰ লগত খেলিবলৈ ধৰে, ইহঁতৰ কিউটনেছ চাবলগীয়া হয়। নম্বৰ 2, অক্টোপাছ। এইবাৰ আপুনি স্ক্ৰীণত যিটো ভিডিঅ' ক্লিপ দেখিছে, এইটো হৈছে এটা অক্টোপাছৰ পোৱালী। এইটো দেখি আপুনি হয়তো ভাবিছে, ইয়াৰ ছাইজটো দেখোন নৰ্মেল অক্টোপাছতকৈ যথেষ্ট সৰু। ইয়াৰ ছাইজ সৰু হোৱাৰ পিছতো এটা কাৰণ আছে, কিয়নো এজনী মাইকী অক্টোপাছে এবাৰত প্ৰায় 10,000 কণী পাৰে, আৰু ইমানবিলাক কণীৰ ছাইজ বহুতেই সৰু হয়। ফিমেল অক্টোপাছে এই কণীবোৰ নিজৰ ভিতৰত 4 পৰা 5 মাহলৈকে ৰাখে, আৰু বাৰিষাৰ সময়ত যেতিয়া কণী পাৰিবৰ হয়, তেতিয়া এই ফিমেল অক্টোপাছ কোনো শিলৰ তলত গৈ নাইবা কোনো সুৰক্ষিত স্থানত এই কণীবিলাকৰ সৈতে বহি থাকে। আৰু ফিমেল অক্টোপাছৰ আটাইতকৈ ইণ্টাৰেষ্টিং কথা হ'ল, ই এবাৰত 10,000ৰো অধিক কণী পাৰে, আৰু এজনী ফিমেল অক্টোপাছে নিজৰ কণীখিনিৰ সৈতে তেতিয়ালৈকে বহি থাকে যেতিয়ালৈকে ইয়াৰ কণী ফুটি পোৱালি বাহিৰ নহয়। তেতিয়ালৈকে এই ফিমেল অক্টোপাছে নাই কোনো চিকাৰ কৰে নতুবা কিবা খায়। আৰু এমাহৰ পাছত যেতিয়া এই কণীবোৰৰ পৰা পোৱালি বাহিৰ হ'বলৈ আৰম্ভ কৰে, তেতিয়ালৈ এই ফিমেল অক্টোপাছ ইমানেই দুৰ্বল হৈ পৰে যে সেই ঠাইতে নিজৰ প্ৰাণ ত্যাগ কৰে, আৰু ইয়াৰ কণীবিলাকৰ পৰা এটা এটাকৈ পোৱালি বাহিৰ হ'বলৈ ধৰে। আৰু অক্টোপাছৰ পোৱালিবোৰক কোনো ধৰণৰ প্ৰটেকশ্যনৰ প্ৰয়োজন নহয়, কাৰণ ইহঁতে সৰুৰ পৰাই অকলে ছাৰ্ভাইভ কৰিবলৈ শিকি লয়। নম্বৰ 3, ফিংগাৰ মংকি। আপোনালোকৰ মাজৰ খুব কমেইহে হয়তো ফিংগাৰ মংকিৰ বিষয়ে ইয়াৰ আগতে শুনিছে। এই ফিংগাৰ মংকি হ'ল পৃথিৱীৰ আটাইতকৈ সৰু বান্দৰ, যাৰ ছাইজ আপোনাৰ এটা আঙুলিৰ সমানহে হ'ব। সেইকাৰণেই এই বান্দৰৰ নাম ফিংগাৰ মংকি ৰখা হৈছে, আৰু ইয়াৰ বাহিৰেও ইয়াক মাৰ্মোচাইড মংকি নামেৰেও জনা যায়। এতিয়া আপোনালোকে মাত্ৰ এটা কথা অনুমান কৰক যে এই ফিংগাৰ মংকিৰ ছাইজ যদি এটা আঙুলিৰ সমান হয়, তেনেহ'লে ইয়াৰ নতুনকৈ জন্ম পোৱা পোৱালিৰ ছাইজ কিমান হ'ব। বন্ধুসকল, এটা নিউবৰ্ণ ফিংগাৰ মংকিৰ ছাইজ আপোনাৰ এটা কেয়া আঙুলিতকৈ সৰু হয়, যিটো দেখিবলৈ বৰ কিউট। নম্বৰ 4, হাতী দ্য এলিফেণ্ট। বন্ধুসকল, হাতী আমাৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু স্তন্যপায়ী স্থলচৰ জীৱ, আৰু এটা হাতী পোৱালি এডাল্ট হ'বলৈ 11 পৰা 15 বছৰ সময় লাগে। এটা বেবী এলিফেণ্ট ইমান কিউট আৰু নিষ্পাপ হয় যে সকলোৰে ইয়াৰ লগত খেলিবলৈ মন যায়। এই বেবী এলিফেণ্ট এবাৰ যদি কাৰোবাৰ লগ লয়, এবাৰ যদি মিলি যায়, তেনেহ'লে ই সহজে লগ নেৰে। এটা বেবী এলিফেণ্ট মাকৰ গৰ্ভত মোটামুটি প্ৰায় 22 মাহ থাকে, যিটো অলমষ্ট 2 বছৰৰ সমান হয়। এই 22 মাহতেই বেবী এলিফেণ্ট মাকৰ গৰ্ভত ইমান বিকশিত হয় যে জন্মৰ মাত্ৰ আধা ঘণ্টাতেই ইহঁতে থিয় হ'বলৈ শিকে, আৰু 20 পৰা 25 মিনিটৰ পাছত খোজ কাঢ়িবলৈ শিকি যায়। এই বেবী এলিফেণ্টবোৰ ইমান নিষ্পাপ যে সকলোৰে লগত খুব সহজেই মিলি যায়। হাতী পোৱালীয়ে মানুহ আৰু অন্য জীৱৰ লগত খেলিবলৈ বহুত বেছি পচন্দ কৰে। নম্বৰ 5, স্নেক। সাপটোতো আমি সকলোৱে বহুত দেখিছোঁ, কিন্তু আপুনি কেতিয়াবা নিউবৰ্ণ স্নেক দেখিছেনে? আপোনালোকৰ মাজত খুব কমেইহে ওলাব চাগে যি নিউবৰ্ণ স্নেক নিজ চকুৰে দেখিছে। তেনেহ'লে ব'লক মই আপোনাক এই ভিডিঅ'ত এটা নিউবৰ্ণ স্নেক দেখুৱাওঁ। বন্ধুসকল, এতিয়া আপুনি স্ক্ৰীণত যি এই ভিডিঅ' চাই আছে, এয়া হৈছে এটা ফেটি সাপৰ পোৱালি, যি কণী ফুটি বাহিৰলৈ আহিছে। আপোনালোকৰ বহুতে হয়তো সাপৰ লগত জড়িত এই কথাটো নাজানে যে এটা সৰু সাপেও এটা এডাল্ট সাপৰ সমানেই বিষাক্ত হয়। সেইবাবে এটা সৰু সাপ দেখি কেতিয়াও ভাবি নল'ব যে ই আপোনাক নুখুটিব। নম্বৰ 6, ডগছ। বন্ধুসকল, কুকুৰৰ বিষয়েতো আপোনালোকক কোৱাৰ কোনো প্ৰয়োজনেই নাই, কিয়নো আমাৰ প্ৰায় সকলোৰে ঘৰত কুকুৰ নিশ্চয় থাকে, আৰু যিসকলৰ ঘৰত কুকুৰ নাই
তেওঁলোকৰ চুবুৰীতো নিশ্চয় থাকেই। তেনেহ'লে আমি সকলোৱে বেবী ডগ নিশ্চয় দেখিছোঁ। এই বেবী ডগবোৰ ইমান কিউট আৰু মৰম লগা হয় যে লাগিলে আপোনাৰ মূৰত যিমানেই মানসিক টেনশ্যন নাথাকক কিয় ইহঁতক দেখিলে সকলো খতম হৈ যায়। এনে বেবী ডগছ পুহিবলৈ প্ৰায় সকলোৱে ইচ্ছা কৰে। নম্বৰ 7, বেবী পাণ্ডা। পাণ্ডাৰ বিষয়ে আমি সকলোৱেতো জানোৱেই। পাণ্ডা পৃথিৱীৰ সকলোতকৈ কিউটেষ্ট এনিমেলৰ ভিতৰত এবিধ আৰু ইহঁতৰ সৰু সৰু পোৱালীকেইটা আৰু মৰম লগা হয়। কিন্তু আপুনি বাৰু কেতিয়াবা নিউবৰ্ণ বেবী পাণ্ডা দেখিছেনে? যদি নাই দেখা তেনেহ'লে ব'লক মই আপোনালোকক দেখুৱাম। বন্ধুসকল, এটা নিউবৰ্ণ পাণ্ডাৰ ছাইজ ইমানেই সৰু যে ই আপোনাৰ হাতৰ মুঠিতে ধৰিব। আৰু যদি আমি এটা নিউবৰ্ণ পাণ্ডাক এটা এডাল্ট পাণ্ডাৰ লগত কম্পেয়াৰ কৰোঁ তেনেহ'লে দেখাৰ পাছত আপুনি নিশ্চয় চক খাব। কাৰণ এটা এডাল্ট পাণ্ডা এটা নিউবৰ্ণ পাণ্ডাৰ তুলনাত বহু বেছি ডাঙৰ। এটা বেবী পাণ্ডাৰ ওজন মাত্ৰ 150 গ্ৰাম মানহে হয়। সময় বাগৰাৰ লগে লগে বেবী পাণ্ডাৰ ওজন আৰু ছাইজ বাঢ়িবলৈ ধৰে আৰু ইহঁতৰ চকু আৰু কাণত ব্লেক স্পট আহিবলৈ আৰম্ভ কৰে, যাৰ কাৰণে এই পাণ্ডাবোৰ দেখিবলৈ আৰু মৰম লগা হয়। নম্বৰ 8, হোৱাইট বেট। বন্ধুসকল, বাদুলিৰ কথা ওলালে আমাৰ মনলৈ এটাই ধাৰণা আহে যে বাদুলি বৰ ভয়ানক জীৱ। কিন্তু যদি আমি ইহঁতৰ পোৱালিৰ কথা কওঁ তেনেহ'লে বাদুলিৰ পোৱালি ইমান বেছি বিপদজনক নহয় আৰু বাদুলিৰ পোৱালি পুহিবলৈও সহজ। কিন্তু সময়ৰ লগে লগে যেতিয়া ইহঁত ডাঙৰ হ'বলৈ ধৰে ক্ৰমান্বয়ে ইহঁতৰ খং বাঢ়িবলৈ ধৰে। আৰু বন্ধুসকল, আপোনালোক সকলোৱে ক'লা বাদুলি নিশ্চয় দেখিছে, কিন্তু আপুনি বাৰু কেতিয়াবা বগা বাদুলি দেখিছেনে? এই বগা বাদুলিবোৰো ক'লা বাদুলিৰ দৰে একেই, কিন্তু ইহঁতক ঘাইকৈ পুৰণা ঘৰত পোৱাৰ সলনি জংঘলত বেছিকৈ পোৱা যায় আৰু বেছিকৈ কলপাতৰ তলত পোৱা যায়। এজনী ফিমেল বাদুলিয়ে এবাৰত এটাই পোৱালি দিয়ে। এনে কাৰণ এই কাৰণেই হয় যে এটা বাদুলি পোৱালিৰ ওজন এজনী ফিমেল বাদুলিৰ 40% হয়। সেইকাৰণে এবাৰত এটাতকৈ অধিক পোৱালি দিয়াটো মাইকী বাদুলিৰ পক্ষে সম্ভৱ নহয়। নম্বৰ 9, বেবী মাউচ। সাধাৰণতে নিগনিৰ মানুহৰ ঘৰত অনধিকাৰ প্ৰৱেশ কৰাৰ লগতে যিকোনো বস্তু কুটি নষ্ট কৰাৰ বাবে বদনাম আছে। সেইকাৰণে এইটো কোৱাটো ভুল নহ'ব যে নিগনিয়ে যাৰ ঘৰত এবাৰ খোপনি পোতে সেই মানুহ ঘৰক জ্বলা কলা খুৱাই মাৰে। কিন্তু ঠিক ইয়াৰ বিপৰীত হৈছে বেবী মাউচ, য'ত এফালে দেখিবলৈ ইহঁত বৰ কিউট আৰু আনফালে ইহঁতৰ কিউট কৰ্মকাণ্ডই সকলোৰে দৃষ্টি নিজৰ ফালে আকৰ্ষণ কৰিবলৈ যথেষ্ট। ইয়াৰ লগতে ইহঁত আকাৰত ইমান সৰু যে অতি সহজেই ইহঁতক হাতৰ তলুৱাত ল'ব পৰা হয়। ইমানেই নহয়, আকাৰত বহুত সৰু হোৱা স্বত্বেও ইহঁত যথেষ্ট উৎপতীয়া হয়। ইহঁত একে ঠাইতে ৰৈ থকাৰ সলনি ইফালে সিফালে জঁপিওৱা আৰু খেলা ধূলা কৰিবলৈ যথেষ্ট পচন্দ কৰে। দেখিবলৈ যথেষ্ট মৰম লগা আৰু উৎপতীয়া স্বভাৱৰ হোৱা বাবে মানুহে ইহঁতক পুহিবলৈ বিচাৰে। কিন্তু এই বেবী মাউচ পোহা ব্যক্তিসকলে ইহঁতৰ কাৰণে ৰাজমহলৰ ৰূপত এটা গঁৰাল বনোৱাটো অতি জৰুৰী। কিয়নো এই নিগনি পোৱালিবোৰক যদি পিঞ্জৰাত বন্ধ কৰি থোৱা নহয় তেতিয়াহ'লে স্বভাৱৰ দাগ এই নিগনিবোৰে আপোনাৰ বহু মূল্যৱান বস্তুত ইহঁতৰ কৰতৰ দৰে দাঁত ব্যৱহাৰ কৰাত পিছ হুহুকি নাহে। নম্বৰ 10, বেবী হিপ্পো। এনেইতো আমি সকলোৱে জানো যে জলহস্তী আকাৰত যথেষ্ট ডাঙৰ হোৱাৰ লগতে যথেষ্ট এগ্ৰেছিভো হয়। যদি ইহঁতে কাৰোবাক এবাৰ আক্ৰমণ কৰে তেনেহ'লে তাক সম্পূৰ্ণ মাৰিহে এৰে। যদি আপুনি কোনো বেবী জলহস্তী দেখে তেনেহ'লে আপুনি নিশ্চয় গম পাব, কাৰণ ইহঁত দেখিবলৈ বৰ মৰম লগা আৰু নিষ্পাপ হয়, লগতে ইহঁত এগ্ৰেছিভো নহয়। এজনী মাইকী জলহস্তীয়ে পানীতে নিজৰ পোৱালি জন্ম দিয়ে আৰু ইয়াৰ পাছত সেই পোৱালিবোৰ নিজে নিজেই পাৰলৈ উঠি আহিব লাগে। ইহঁতৰ স্কিন যথেষ্ট চেঞ্চিটিভ, সেইকাৰণে ইহঁতে সৰহখিনি সময় পানীতে কটায়। এজনী মাইকী জলহস্তীয়ে এবাৰত এটাই পোৱালি জন্ম দিয়ে আৰু সম্পূৰ্ণ সময় পোৱালিটোৰ যতন লোৱাতেই পাৰ কৰে আৰু এবছৰৰ পাছত এই পোৱালিয়ে নিজে নিজেই খাবলৈ আৰম্ভ কৰি দিয়ে। এটা 5 বছৰ বয়সীয়া জলহস্তী এডাল্ট কেটেগৰীত পৰে। তেনেহ'লে বন্ধুসকল, আজিলৈ ইমানেই। পুনৰ লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ ধন্যবাদ।